আমাৰ মানে নৱেম্বৰৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে গোৱা বাৰডেছত মানে ৱাকো ইণ্ডিয়া নেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বিপ হৈছিল আৰু তাৰপিছত আমি তাতে 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে তাতে খেলিলোঁ। খেলি আমি লগতে ডানচাৰাং নাৰ্জাৰীও গ'ল্ড মেডেল পাইছিল। লগতে আমাৰ অসম টীমটো আমি নেশ্যনেলত আমি দ্বিতীয় শ্ৰেষ্ঠ টীম হিচাপে আমি পাইছিলোঁ। তাৰপিছত আমি সেনেকৈ আমি যোৱা নৱেম্বৰৰ 30 তাৰিখে আমি ভাস্কো দা গামাৰ পৰা আমি ৰাতিপুৱা 6:30 বজাত আমি অমৰাৱতী এক্সপ্ৰেছত আমি উঠিছিলোঁ। তাৰপিছত আহি আমি তেনেকৈ 30 তাৰিখটো সেনেকৈ পাৰ কৰিছিলোঁ। কৰাৰ পিছত আমি ৰাতি 8-9 মান বজাত আমি 30 তাৰিখে আমি সেনেকৈ চবেই একেলগে আহি আমি ট্ৰেইনত তেনেকৈ থাকি আমি 8-9 বজাত আমি সকলোৱে নিজৰ যিখিনি কিছুমান বস্তু সেইবিলাক আমি খাই বৈ আমি গোটেইখিনি একেলগে মোটামুটি 9-10 বজাত আমি ঘুমাই গৈছিলোঁ একেলগে। কেইজন আছিল আপোনালোকে ট্ৰেইনত? আমাৰ ট্ৰেইনত মানে আমাৰ হেৰিৰ পৰা গড়েশ্বৰৰ পৰা আমাৰ 14 জন আছিল আমি গাৰ্জেন লৈ। আমি প্লেয়াৰ আছিলে 9 জন, মোৰ লগত 10 জন, তাৰপিছত আমি গাৰ্জেন আছিলে 4 জন। তাৰপিছত সেনেকৈ আমাৰ বৰপেটাৰখিনিও আমাৰ একেলগত আছিল। তাৰপিছত আমাৰ গোৱালপাৰাখিনিও আমাৰ একেলগত আছিল। তাৰপিছত তেনেকৈ আমি আহি আছোঁ। পিছত সেনেকৈ আমি যোৱা 30 তাৰিখে সেনেকৈ ৰাতি 9-10 বজাত আমি সেনেকৈ গোটেইখিনি চবেই একেলগ লাগি আমি নিজৰ যি বস্তু আছে কিন্তু আমি বাহিৰৰ বস্তু নাখাই আমি নিজৰ বস্তুখিনিকে আমি খাই বৈ আমি সকলোৱে সোমাই গৈছিলোঁ। ডানচাৰাঙত তেনেকৈ সোমাই গৈছিলোঁ তাৰমানে একেলগে আমাৰ লগতে। তাৰপিছত ৰাতি 2-3 বজাত তেওঁৰ কিবা হাগা বমি হোৱা বুলি ক'লে। তাৰপিছত মই 3:30-4 বজাত গম পাই মোক যোগাই দিলে। যোগাই দিয়াৰ পিছত আমি গোটেইখিনি লগ লাগি তেওঁৰ মালিচ কৰিলোঁ গম পাই। তাৰপিছত তেতিয়া তেওঁৰ শৰীৰটো ইমান হেৰি নহয়, দুৰ্বল হৈ গ'ল তাৰমানে হাগা হৈ বমি হৈ। তাৰপিছত মই ভাবিলোঁ মই টিটিৰ লগত কণ্টেক্ট কৰি হয়তো ডক্টৰ যদি আনিব পাৰোঁ ইয়াৰ সুস্বাস্থ্যৰ কাৰণে। তাৰপিছত মই টিটিৰ লগত কণ্টেক্ট কৰি ডক্টৰৰ ব্যৱস্থা কৰিলোঁ, ডক্টৰক কণ্টেক্ট কৰাৰ কাৰণে। পিছত টিটিয়ে ডক্টৰৰ ব্যৱস্থা কৰিলে বা 1 বা 2টা ষ্টেচন যোৱাৰ পিছত হয়তো উঠিব পাৰে বুলি ক'লে। তাৰপিছত তেনেকৈ গৈ 1 বা 2টা ষ্টেচনৰ পিছত তাৰে ৰেল ডিপাৰ্টমেণ্টৰ ডক্টৰে উঠিলে মানে তাতে। উঠাৰ পিছত তাতে তাক ট্ৰিটমেণ্ট কৰিলে। তেতিয়া ক'লে ইহঁতৰো হেৰিটো অলপ চিৰিয়াছ হ'ল, তো ৰাতিতে হৈছে নেকি, তেতিয়া আমিতো গম নাপাওঁ, ঘুমাই থাকোঁতে তেনেকৈ ক'লোঁ আৰু আমি। তাৰপিছত ইয়াকতো এডমিট নকৰালে দিগদাৰ হ'ব তেনেকৈ ক'লে মানে। তাৰপিছত তেতিয়া মই কি কৰোঁ আমাৰ গোটেইখিনি তাৰমানে অৱস্থা বেয়া চবৰে, হাগা বমি সেনেকৈ হৈয়ে আছে চবৰে প্ৰায় তাৰমানে অৱস্থাটো খাব পৰা নাই মানে। এনেই বেছিভাগকৈ হোৱা নাই আৰু বেছিকৈ হোৱা নাই, কম পৰিমাণে তাৰমানে চবৰে হৈছে মানে। তাৰপিছত মই কি কৰিলোঁ, এতিয়াতো উপায়তো নাই। বাকীবিলাকক মই মোৰ ফাইলখন দি তাতে গোটেই টিকেটখিনি আছিলে, টিকেটখিনি সিহঁতক গোটেই পঠাই দিলোঁ। পঠাই দিম মোৰ লগত এই সুবন বড়ো বুলি তেওঁক ৰাখিলোঁ। তেওঁৰ অৱস্থা ইমান ঠিক নহয় সেই সময়তো। তাৰপিছত আমি দুজনে নামি গ'লোঁ, নামি যাই তেওঁক দাঙি লৈ গ'লোঁ। দাঙি লৈ বেগ আছিল 5টামান বেগ, আমি দুজনে বহুত কষ্টকৈ আমি নামালোঁ। নামাই তেতিয়া সিহঁতৰ ৰেল ডিপাৰ্টমেণ্টে চবখিনি ব্যৱস্থা কৰিলে আমাক। কৰি সিহঁতৰ এম্বুলেঞ্চেৰে আমাক লৈ গ'ল তাতে ৰাজমুন্দ্ৰী হস্পিটেললৈ। আমি সেই সময়ত একো নাজানো, সিহঁতৰ থৈ দি আমি গুচি গ'লোঁ। যাই তাতে ইমাৰ্জেঞ্চি হেৰিত সোমাই দিছে সিহঁতে। লগে তাৰমানে ট্ৰিটমেণ্ট তাৰমানে ক'লে কি হৈছে, এনেকৈ সিহঁতে ক'লে লগে এইটোতো কিবা পানীৰ কমি যোৱা বুলি ক'লে হেৰিত। তেতিয়া সিহঁতে চেলাইন দিব লাগিব বুলি ক'লে। তাৰপিছত সেনেকৈ দিয়াৰ সময়ত সেনেকৈ দি তাৰপিছতে কি হ'ল, আমাৰ সুবন বড়োৰ অৱস্থা বেয়া, বেলেগ চাইডৰ ফালে ঘুমাই থাকে। এইফালে মই নৰো ছাৰ আৰু তেনেকৈ কয়। এতিয়া মই ইফালে চাম না ইফালে চাম, বহুত তাৰমানে অৱস্থা বেয়া ইফালৰ পৰা। পিছত সিহঁতৰ ঘৰৰ মানুহ সিহঁতৰ কিবা মাহুৱাক তাতে থাকে। তেতিয়া গম পাই সিহঁতক আমি ফোন কৰিলোঁ, ইমিডিয়েট যদি পাৰে আহক বুলি পেলাই। তাৰপিছত ইফালৰ পৰা চেলাইন চলি আছে মানে সেই সময়ত চলি আছে আৰু মোটামুটি 2টা সেনেকৈ শেষ হৈ মোটামুটি 3টা সেনেকৈ সেই সময়ত। তাৰপিছত অক্সিজেন কমি যোৱা বুলি ক'লে। তাৰপিছত অক্সিজেনৰ কাৰণে অক্সিজেন দিলে। তাৰপিছত সেই সময়তে ইয়াতে আহি পালে মানে সিহঁতৰ মাহুৱাকতে আহি পালে আৰু আহি পোৱাৰ পিছত সেই সময়তে সিহঁতে কি ডিচিশ্যন লয় আমি একেলগে কথা পাতি ইয়াতে নাহে। তেতিয়া সুবন বড়ো ক'ত ঘুমাই আছে গমেই নাপাওঁ, ছাইডৰ ফালে ঘুমাই যায় আৰু চাব যাওঁ আহোঁ, সেনেকুৱা সেই অৱস্থা।
লাষ্টত যায় সেই অৱস্থাত সিহঁতৰ পৰা কোনো হেৰি পোৱা নাই মানে নিব পৰা অৱস্থাতে নাই। সেইটো ঘৰৰ মানুহখিনিৰ লগত আমি আলোচনা কৰিছোঁ মই কি কৰোঁ সেই সময়তে মানে অৱস্থাটো বেয়া হয় তেনেকুৱা হৈছে আৰু বাকীখিনি সেইখিনিয়ে আৰু বাকী যদি মই যদি হেৰি কৈছোঁ তাৰমানে সিহঁতৰ হেৰিৰ পৰা সুধিব পাৰে সেইখিনি সিহঁতে জানে আৰু গোটেইখিনি বাকী ক'ব লগা সেইখিনিয়ে আৰু এনেই আপুনি মৰালৈকে আছিলে? মৰালৈকে আছোঁ আমি মৰালৈকে সিদিনা ৰাতিলৈকে আছোঁ যেতিয়ালৈকে হেৰিটো আহে এয়া লাষ্টটো যেতিয়ালৈকে হেৰি কৰে তাৰপিছত আমি সিদিনা ৰাতিও আছোঁ তাতে ৰাতি মৰাই যেতিয়া হেৰিত লৈ গ'ল কেবিনত অক্সিজেন দিয়া হৈছিল সেইটো মানে মেডিকেলতে দিয়া হৈছিল? মেডিকেলতে দিয়া আছে। মেডিকেলটো ডাঙৰেই আছিল চাগে? ডাঙৰে মেডিকেল হেৰি নহয়তো মেডিকেল। তথাপি আপোনালোকে প্ৰাইভেট মানে হস্পিটেল বা নাৰ্ছিং হোমত নিয়াৰ কাৰণে তাৰমানে নিয়াৰ কাৰণে সেইটো যিখিনি চেলেন আৰু হেৰি দিলে সেই সময়ত মানে সময়ে নহ'ল মানে তাৰ পৰা সেইখিনি ট্ৰিটমেণ্টৰ পিছত বাকী ট্ৰিটমেণ্ট ল'ব পৰা অৱস্থাই নাই তাৰমানে এনেকুৱা অৱস্থা হ'ল। তো সিহঁতৰ ঘৰৰ মানুহখিনি একেলগে আমি আছিলোঁ সিহঁতো আছে হেৰি সময়তে যেতিয়া অক্সিজেন দি থকাৰ সময়ত সিহঁতো আছে। এনে কেইটামান বজাত মৃত্যু হ'ল তাতে মেডিকেলত ভৰ্তি কৰাৰ পিছত? তাৰপিছত 3টা 4:30 এনেকুৱা হ'ব পাৰে আৰু মেডিকেলত 3 ঘণ্টা মানে সেই সময়খিনিত আৰু সেই সময়খিনিলৈকে আছে আৰু তাৰপিছতে সেই সময়ৰ পিছতে তাৰমানে সেনেকৈ ঢুকাইছে আৰু আপুনি হেৰিক জনাইছিলে নাই যিটো আপোনাৰ যে বক্সিঙৰ যি ঘণ্টা আছে আছাম এছ'চিয়েশ্যন তেখেতসকলক কি জনাইছিলে? তেওঁসকলক জনাইছোঁ জনাই পেলাই কি পাইছে উত্তৰটো কি হৈছে? উত্তৰ মানে ছাৰে আমাৰ হেৰিলৈকে কণ্টেক্ট কৰিলে নেশ্যনেল হেৰি ফেডাৰেশ্যনলৈকে কণ্টেক্ট কৰিলে তাৰপিছত নেশ্যনেল ফেডাৰেশ্যনে আকৌ অন্ধ্ৰ প্ৰদেশৰ যিটো এছ'চিয়েশ্যন ষ্টেট এছ'চিয়েশ্যন সিহঁতৰ লগত কণ্টেক্ট কৰিলে সিহঁতো আকৌ আমাৰ হেৰিৰ লগত কিছু হেৰি কৰাৰ কাৰণে চেষ্টা কৰিলে হেল্প কৰাৰ কাৰণে কিন্তু টাইম তাৰমানে বহুত কম সেই তেনেকুৱা হৈছে মানে আৰু সিহঁতৰ তাৰমানে এনেকুৱা হৈছে হিন্দী নাজানে মানে এনেকুৱা পৰিৱেশ তাৰমানে আমি যদি কিবা কওঁ সিহঁতে একো ক'ব নাজানে তাৰমানে উত্তৰ দিবই নাজানে এনেকুৱা বাকী সেইখিনিয়ে আৰু টাইম তাৰমানে তেওঁ নাপালে তাৰমানে ৰাতি হ'ল যে হেৰিটো বেছিকৈ অভাৰ হৈ গৈছে মানে। ডক্টৰৰ ৰেছপন্সটো কেনেকুৱা আছিল? ডক্টৰৰ ৰেছপন্সটো ভালে সিহঁতে চেষ্টা কৰিছিল মানে কিন্তু সময় নাই তাৰমানে হেৰি কৰাৰ কাৰণে নিয়ৰ কাৰণে সময় নাই হেৰি কৰাৰ কাৰণে সময় নাই চ' লাগি আছে এনেকুৱা আৰু এনে আপোনাৰ মানে কি অনুভৱ হৈছে তেওঁ যে মৰিলে তাত মানে কি অনুভৱ মানে এতিয়া এনেকুৱা হৈছে মানে ৰাতি আমিতো একেলগে খাই ঘুমাৰ পিছত কি হ'ল সেইখিনি কথা মানে মই অনুভৱ কৰিব নোৱাৰোঁ আৰু বাকী তাৰ ঘুমাই থকাৰ পিছতহেতো বাকী হেৰিখিনি হৈছেতো বাকী তাতে কি না কিবাই পালে না কি হেৰি হ'ল সেইখিনি কথা আমি নাজানো আৰু এতিয়া। খেলাৰ লগতে মানে বাহিৰত মানে ঘূৰা ফুৰা কৰিছিল নেকি? আমি একেলগে 2 তাৰিখে আমাৰ 28 তাৰিখে খেলা শেষ হ'ল তাৰপিছত আমি 29 তাৰিখে আমি চবেই আলোচনা কৰিছোঁ ইয়াৰ পৰাও এদিন সময় লৈছোঁ মানে আমি গোৱাখন যিহেতু আমি কোনোদিনে যাব নাপাওঁ সাগৰৰ কিনাৰ আমি সকলোৱে তাৰমানে আমি অসম টীমটোৰ হৈয়ে আমাৰ ছাৰো কৈছিল তাতে যদি যোৱা ইমান পইচা খৰচা কৰি যাবা কিন্তু আমি কিবা এটা সেই ইনজয় কৰি যদি পাৰিলে আহিলেই হ'ল এদিন সময় লোৱা এনেকৈ কৈছে ছাৰো কৈছে আমি অসমৰ টীমটো ইহঁতো আছে গোটেই পেলে আমাৰ গোটেই অসম ষ্টেটৰ গোৱাৰ বিচখন চাব গৈছিলে নহয় জানো? হয়। বিচত আপোনালোকে কোনখন ৰেষ্টুৰেণ্ট বা কোনখন হোটেলত আপোনালোকে ভাত খাইছিল আৰু কেনেকুৱা ধৰণৰ খাইছিল? তাতে আমি একো ৰেষ্টুৰেণ্ট একো খোৱা নাই মাত্ৰ আমি গা ধুব গ'লোঁ খোজকাঢ়ি গৈছোঁ খোজকাঢ়ি গা ধুলোঁ খোজকাঢ়ি বহুত এনজয় কৰি চবেই গা চা ধুই একেলগে গোটেইখিনি আমি আহি ৰুমত আমি গা ধুইছোঁ সেইখিনি আৰু আমি বাহিৰা বস্তু তেনেকুৱা বহুত কমে খাইছোঁ মানে মোটামুটি 10-15 মিনিটমান লাগে কিজানি 15-20 মিনিট লাগে খোজকাঢ়ি যাওঁতে সেইখিনি আৰু খোজকাঢ়ি গৈছোঁ আমি আৰু নাই একো খোৱা নাই তাত আমি ৰাতিপুৱা কিবা কিবি খাই গৈছোঁ আৰু বাকী তাতে আমি একো বাহিৰা বস্তু বহুত কমেই খাইছোঁ আমি চবকে কৈছোঁ বাহিৰা বস্তু তেনেকৈ নাখাবা বুলি আৰু একেলগে আমাৰ লগতেই আছে গোটেইখিনি চবেই আমাৰ কথা মানে যিকেইটা হেৰি আছে চবেই আমাৰ কথা মানি পেলাই চলিছিলে আৰু কিন্তু তেনেকৈ আহি আছিলোঁ আমি কিন্তু হঠাৎ কি হ'ল আমি এইখিনি আৰু বাকীখিনি আৰু আপুনি এজন কোচ ছাৰ হিচাপে আপোনাৰ দৃষ্টিত মানে দামচেৰাং নলবাৰী কেনেকুৱা মানে প্লেয়াৰ আছিলে বা খেলুৱৈ আছিলে? তেওঁতো বহুত ভাল প্লেয়াৰ আৰু তেওঁ বহুত কথা মানে যাহ তাহ কথা নকয় আৰু যাহ তাকে নাখাওঁ আমি দেখাও নাই কোনোদিনে হেৰি নকৰে তেওঁ বহুত কথা শুনে আৰু তেওঁ আহোঁতেও আমাক যিখিনি সৰু ষ্টুডেণ্টখিনিক তেওঁহে তাৰমানে বেছিকৈ হেৰি কৰিছিল আমাক সুস্থ আছিলে মানে তেওঁ বহুত কথা শুনিছিলে মানে আৰু ভাল প্লেয়াৰ হোৱাৰ এটা আশা আছিল আমিও চেষ্টা কৰিছিলোঁ মোৰ ফালৰ পৰা মই যিখিনি আৰু আমি হেৰি কৰিছিলোঁ সেইখিনি আৰু ক'ব লগা বাকী আৰু এনেই আপোনালোকে ইয়াৰ পৰা যোৱাত মানে কাৰ পৰা কেনেকুৱা ধৰণৰ আৰ্থিক সাহাৰ্য পাইছিল আপোনালোকে? আৰ্থিক সাহাৰ্য মানে তেনেকুৱা এনেই আমাৰ ষ্টুডেণ্টখিনিয়ে মই তেনেকুৱা কৰা নাছিলোঁ আমাৰ এই গংগা বড়ো আৰু দামচেৰাং নাৰ্জাৰীও আছিল তাৰমানে সেই সময়ত সিহঁতে একেলগে মই ফাইনেন্সিয়েল হেল্পৰ কাৰণে মই লেটাৰ উলিয়াই দিছিলোঁ
সেনেকৈ আমি কৰি সিহঁতে কিছু নহয় আমাৰ মাত্ৰ আমি 6,000 মান পইচা আমি গটাব পাৰিছিলোঁ মানে 9জন প্লেয়াৰৰ ভিতৰত আৰু 6,000 মান পইচা মাত্ৰ আমি গটাব পাৰিছিলোঁ বাকী আমি বেলেগ পইচা পোৱা নাছিলোঁ সিহঁতে কাৰ পৰা আনিছে কিছুমান হেৰি ফালৰ পৰা আনিছে আনি সেইখিনি আৰু ক'ব পাৰোঁ আৰু আপোনাৰ আণ্ডাৰত যিখিনি কি মানে ষ্টুডেণ্ট আছে মেক্সিমাম ষ্টুডেণ্টে খুব দুখীয়া ঘৰৰ একদম দুখীয়া ঘৰৰ আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ মোৰ ফালৰ পৰা মই যিখিনি মোৰ যদি কিছুমান হেৰি আছে মই সেইখিনি মই সিহঁতক দিছিলোঁ আৰু সহায় কৰিছিলোঁ ডান্সাৰ মাৰ্জাৰী হৈ আপুনি বিটিআৰ চৰকাৰ বা অসম চৰকাৰ কি আহ্বান জনাব মোৰ ফালৰ পৰা মই বিটিআৰ চৰকাৰ বা অসম চৰকাৰক এইটোৱে জনাওঁ যাতে সিহঁতৰ ঘৰৰ ভনীয়েক এজন আছে আৰু মা দেউতা আছে তাৰ কাৰণে যাতে কৰ্মসংস্থানৰ যাতে ব্যৱস্থা কৰি দিয়ে যাতে চিৰজীৱন চলাৰ কাৰণে চলিব পাৰে সেইখিনিয়ে কামনা কৰিছে আৰু এতিয়া আপোনালোকে য'ত যিখন মেডিকেলত আছিলে মেডিকেলৰ পৰা ইয়াৰলৈকে আহাত মানে প্ৰমোদ বড়োই আপোনালোকক মানে আৰ্থিক সাহায্য ইতিমধ্যে দিছে আৰু তাৰপিছত মানে ঘৰখন মানে সংস্থাপনৰ কাৰণে কিবা এটা কৰি দিম বুলি কৈছে সেইটো ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে মানে প্ৰমোদ বড়ো মোৰ ফালৰ পৰা মই প্ৰমোদ বড়ো ছাৰক মই এইটোকে ধন্যবাদ জনাম কাৰণ তেওঁ গোটেই বিপদৰ বন্ধু লগতে গোটেই ৰাইজৰ লগত যিহেতু আছে থাকি কাম কৰি আছে কিন্তু সেইখিনি যাতে চবৰে দুখ বেদনা বুজি পাইছে সেইটোৱে কামনা কৰিম আৰু ভাল অংশগ্ৰহণ কৰিছিলে তো আহি থকা মুহূৰ্তত তেখেতে মৃত্যু হ'ল এইটো আৰু কিবা ঘটনা থাকিব পাৰে নেকি আপুনি কি কয় ইয়াৰ বিষয়ে এইটো মানে আঁৰত আচলতে একো থাকিব নোৱাৰে কাৰণ আমাৰ সতীৰ্থ খেলুৱৈসকলৰ লগতেই একেলগে আহিছিল আৰু ময়ে উঠাই দিছিলোঁ সেইখন ট্ৰেইনত অমৰাৱতী এক্সপ্ৰেছ য়েছ অমৰাৱতী ট্ৰেইনখনত উঠাই দিছিলোঁ আৰু সেইখন ভাস্কো ডি গামাৰ পৰা আপ টু মাদগাঁওলৈকে মোৰ যিহেতু মাদগাঁৱৰ পৰা আছিলে সেইখিনিৰ পৰা তেওঁলোকক চাৰ্টিফিকেট ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে মই আচলতে ভাস্কো ডি গামাত মানে ৰাতিপুৱা গৈ পিনে তেওঁলোকক সেইবিলাক বিদায় দিছিলোঁ মানে বাই কৰিবৰ কাৰণে গৈছিলোঁ যে চাৰ্টিফিকেটবিলাক তেওঁলোকক দি দিয়া যাওক আৰু সেইমতে চবেই উঠিছিলোঁ তেওঁ হাই হেল্ল' কৰিছে তেওঁৰ চাৰ্টিফিকেটখন লিখোঁতেও ধনচাৰাং নাৰ্জে বোলো তোমাৰ স্পেলিংটো ঠিকেই আছেনে বোলো ছাৰ ঠিকে আছে একদম ঠিক পাৰফেক্ট তাৰপিছত চব তেওঁক সুধিয়ে মই ৰাতিপুৱা আমি প্ৰায় 4টা চাৰে 4টা বজাত একেলগে আমি সেইখিনি কথা কৰিছিলোঁ তাৰপিছত আমি চবৰ একেই সমান উঠি গৈ পিনে চবেই ধুনীয়াকৈ নিজৰ আসনত বহি গৈ আছোঁ আৰু কিমানজন আছিল আপোনাৰ খেলুৱৈ কিমানজন গৈছিল টোটেল আমি গোটেই আছাম টীম একচুৱেলি আমাৰ টোটেল 53 হয় এটা কথা সন্দেহ কৰা হৈছে আপোনাৰ লগৰ মতে আপুনি কোৱা মতে যে তেখেতে ট্ৰেইনত হৈছে নেকি যে ঘটনা হৈছে এতিয়াতো সেইটো ডাউটহে কৰিব লাগিব সেইটো কিবা এটা খাদ্যত যদি কিবা তেনেকুৱা আমিতো তেওঁ কি খাইছিল কি খোৱা নাই সেইটোতো আমি নহয় গোটেই অসম 15জন গৈছিল আপুনি কৈছে নহয় একচুৱেলি অভিভাৱক লৈ পিনে আমাৰ প্ৰায় মোৰ দেন 70 হৈছিল আচলতে হয় তথাপিও অকল ডান্সাৰাং নাৰ্জাৰী তেনেকৈ হোৱা নাই কেইজনমান ল'ৰাই তেনেকৈ মানে বেমাৰত ভুগিব লগা হৈছিল তো সেই ক্ষেত্ৰত আমি অলপ সন্দেহ হৈছে বা ৰাইজে সন্দেহ হৈছে যে তাতে মানে ফুড পয়জন হৈছে নেকি তেনেকৈ এটা আপুনি সেইটো বস্তু তাৰমানে য়েছ তাৰমানে সেইটো যেতিয়া হস্পিটেলত তেওঁ যেতিয়া হেৰি হ'ল এডমিট হ'ল তাৰপিছত মই অমৃত চৌধুৰী আমাৰ ছিনিয়ৰ কোচ বা টেকনিকেল পাৰ্চন তেওঁকে মই ডাইৰেক্ট কণ্টেক্ট কৰিছিলোঁ এইকাৰণেই যে তেওঁ লগতে আছে ওচৰতে আছে তেওঁ হেৰি হৈ আছিলে মানে তেতিয়া তেওঁ অমৃত চৌধুৰীয়ে মোক ক'লে যে ছাৰ এইটো হেৰি ডাক্তৰে কৈছে এইটো কোনো ধৰণৰ ফুড পয়জনিং নহয় কিবা ডায়েৰিয়া বুলি ক'লে ডায়েৰিয়া তেতিয়া অমৃত চৌধুৰীৰ পৰা যেতিয়া মই এইটো শুনিলোঁ এইটো ডায়েৰিয়া বস্তুটোতো কিহৰ কাৰণে হ'ল ইমিডিয়েট তেতিয়া পানী নাছিল শৰীৰত মই ডাক্তৰক সুধিলোঁ কিছুমান জনা মানুহক যে এইটো মানে পানীটো কমি যায় বোলে শৰীৰত পানীটো কমি গ'লে মানে ডিঙি চিঙি বোলে শুকাই যায় কথাও ক'ব নোৱাৰে বা অক্সিজেন দিলেও বোলে মানে হেৰি হয় সেইটো ডাক্তৰৰ ফ্ৰম হেৰি হস্পিটেলছ মানে অথৰিটি কথা ডায়েৰিয়া বুলি তেতিয়া সেইখিনি সময়ত এট ডেট টাইম মানে গম পাইছে একচুৱেলি মই ডাইৰেক্ট ডক্টৰৰ লগত কথা পাতিছিলে ডক্টৰে কৈছে এইটো হেৰি এতিয়ালৈকে গম পোৱা হোৱা নাই বুলি কৈছে ইমিডিয়েটলি এইটো ভাল চিকিৎসা দিব লাগে বুলি আপোনালোকে সেইটো কিয় নকৰিলে নাই সেইটোতো আমিতো সেই কৈছোঁ নহয় আমি যে ভাগকৈ অলপমান হেৰি হিচাপে গৈছিলোঁ তেওঁলোকৰ লগত 10জন 12জন আছিল নাই আমি দুজন আছে তেওঁলোকৰ লগত দুজন আছে নাই দায়িত্ব আছে য়েছ যেতিয়া অমৃত চৌধুৰীয়ে ইনফৰ্ম কৰিছিলে যে আমাৰে এমপ্লয়ী এজন আমাৰে কেণ্ডিডেট এজন খেলুৱৈ এজন প্লেয়াৰ এজনে তেনেকুৱা এটা অসুস্থ হ'ল তো কি ইনিচিয়েটিভ ল'ব লাগে তেতিয়া আপুনি কি য়েছ তেতিয়া আমাৰ ফেডাৰেশ্যনৰ আমাৰ চেয়াৰমেন প্ৰেছিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী জেনেৰেল
মই চবকে ইনফৰ্ম কৰিলোঁ। অন্ধ্ৰপ্ৰদেশৰ বা কৰ্ণাটকতো এজন আমাৰ আছিলে, তেওঁলোককো ইনফৰ্ম হৈ গ'ল ইমিডিয়েট যে তোমালোকে এইটো কেনেকৈ কি কৰিব লাগে, অলপ হেল্প কৰিব লাগে। ইমিডিয়েট তেওঁলোকে সেইবিলাক যি কৰিব লাগে চব মানে অভাৰ টেলিফোনেৰে কথাবিলাক হৈছে। মই খালি কথাহে ৰিকুৱেষ্ট কৰি পিনে কথাখিনি কৈছোঁ যে আমাৰ ল'ৰাজনে ইমিডিয়েট 2জন ল'ৰা এডমিট হৈ গ'ল, তহঁতে অলপমান কি কৰিব লাগে এইটো কথা। তাতে ইমিডিয়েট ফোনাফোনি কৰি অথৰিটিক ডেফিনেটলি তেওঁলোকে কৈছে, এজনকতো আমি বচাই দিলোঁ, এজনক আমি বচাই দিলোঁ, কিন্তু এইজনকো আমি বচাবৰ কাৰণে আমি পূৰা চবেই ট্ৰাই কৰিছিলোঁ, আমি চবেই, অকল মই বুলি নহয়। আমি জানা হিচাপত তেখেতে যে দানচৰাং নাৰ্জাৰীয়ে কমচে কম 10-12 ঘণ্টাৰ পিছতেহে মৃত্যু হৈছে। এতিয়া আপোনালোকে ক'ত আছিল এই সময়ত আপোনালোকক নাই, সেইটোতো কৈছোঁৱেই যে আমাৰ গ্ৰুপ ৱাইজ কিছুমানে অন্য ট্ৰেইনত গৈছে, কিছুমানে, কিন্তু এইখন যিখন মেক্সিমাম ট্ৰেইনখনত, এইখন অমৰাৱতী ট্ৰেইনখনতেই আছিলে। কিয় আহিব লগা হ'ল আপোনালোক? বেলেগকৈ সেইটো আমাৰ এইটো যিটো হয়, যেতিয়া আমি অসম দলৰ আমি চিলেকশ্যন আমি কৰিছিলোঁ ফাৰ্ষ্ট মানে, তেতিয়া তাৰমানে সেইখিনি সময়তে আমাৰ মিটিং ডিচিশ্যন হৈছিল যে ছাৰ, আমাৰ কিছুমান কোটা থাকে, নিজা ৰঙিয়াতে হওক বা ডিব্ৰুগড়ত হওক, তিনিচুকীয়াত হওক, ট্ৰেইনৰ কিছুমান কোটা থাকে নহয় ৰিজাৰ্ভেশ্যনৰ কথা লৈ। তাৰপিছত লগেতো ইমিডিয়েট টিকেট কাটিব নোৱাৰে ল'ৰা ছোৱালীবিলাকে, কাৰণ পইচা পাতিৰ কথা আছে, চিলেকশ্যন লাগিব, কিবা লাগিব, এনেকৈয়ে 10 দিন গুচি যায়, 12 দিন গুচি যায়। তাৰপিছত তেনেকৈ কৈছিলে, ছাৰ আমাক চিলেকশ্যন এটা লাগিব, অমুক লাগিব, আমি গ্ৰুপ ৱাইজ কাটিম, আমাক পাৰ্মিশ্যনটো দিয়ক। পাৰ্মিশ্যনটো সেই সভাতেই আমি ডিচিশ্যন লৈ পিনে সেই গ্ৰুপ ৱাইজ মানে টিকেট কাটিবলগীয়া হ'ল এইবাৰ। আৰু আগৰবাৰ কিছুমানতো হৈছে যে তেওঁলোকে কৈছে যে আমি এনেকৈ ৰিজাৰ্ভেশ্যনৰ কাৰণে চাওক আমাক এইটো সুবিধাটো আমাক কৰি দিব লাগে। এতিয়া ছাত্ৰ সংগঠন এপছু বা বিভিন্ন ছাত্ৰ সংগঠনে তেখেতক মানে নেশ্যনেল মৰ্যাদা দিব লাগে বুলি কৈছে, আপোনালোকৰ এছ'চিয়েশ্যনৰ পৰা কি ক'ব? 100%। সেইটো মই যদি চহী কৰি দিব লাগে, আজিও মই আছোঁ, আপোনালোকে মোক ৰেডি কৰি দিয়ক, মই চহী কৰি দিম। আৰু মই নেশ্যনেল ফেডাৰেশ্যনৰ মই ভাইচ প্ৰেচিডেণ্ট, এতিয়া ইলেক্টেড ভাইচ প্ৰেচিডেণ্ট, নিউ ইলেক্টেড ভাইচ প্ৰেচিডেণ্ট। আগতে মই ব'ৰ্ড মেম্বাৰ আছিলোঁ, আৰু আমি আণ্ডাৰ অলিম্পিক কাউন্সিল অফ এছিয়া এণ্ড ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, এইটোতো গোটেই ৱৰ্ল্ড ফেমাছ হ'ব। এতিয়া মানে আমি কথাবিলাক যিবিলাক কৰি আছোঁ, সেই পিছত তেওঁ ফটো যে আছে, সেইজন হ'ল সঞ্জীৱ কুমাৰ জাংৰা, এজন হ'ল ডনী ৰাণী, আনজন হ'ল CA তাম্বলী, এইবিলাক তেওঁৰ পিছতে মই দেখা পাই আছোঁ একেলগে আছে। সেই একেলগে চবকে আমি মিলাইও দিছিলোঁ, কৰি দিছিলোঁ, চবেই আমি ফূৰ্তি ফাৰ্তাতেই। আৰু তেওঁ যেতিয়া চাৰ্টিফিকেট যেতিয়া নিব আহে, মোৰ সন্মুখত মই লিখি আছোঁ, অমিত চৌধুৰীহঁত আছে, আমাৰ ৰবিৰাম ৰাভা আছে, লগতে মোৰ একেলগে তেওঁলোক যিহেতু আমাৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড চব থাকেই মোৰ লগত, আমি একেলগে লিখি আছোঁ। কাৰোবাৰ ভুল হ'ব নোৱাৰে, চাৰ্টিফিকেটখন ধুনীয়াকৈ লিখিব লাগিব, মই নিজে লিখিছোঁ। এইখিনিলৈকে ঠিকে আছোঁ। মই এটা কথা জানিব বিচাৰোঁ আপোনাক, যেতিয়া অমৃত চৌধুৰীয়ে জনাইছিল যে যিটো চিকিৎসালয়ত তেখেতক ভৰ্তি কৰাইছিলে, এই ভৰ্তি কৰোৱা তেখেতৰ ডক্টৰে কৈছে যে ইয়াতে উন্নত মানদণ্ডৰ চিকিৎসালয় নহয়, এইটো চিকিৎসালয়টো চেঞ্জ কৰিব লাগিব, আপোনালোকে মানুহটো যদি বচাব লাগে তেতিয়াহ'লে অলপ মানে ভাল মেডিকেল এটাত ভৰ্তি কৰাব লাগিব। এইটো কথা আপোনাক ইনফৰ্ম কৰিছিল নে নাই অমৃত চৌধুৰীয়ে? নাই, সেইটো আমিতো অকল অমৃত চৌধুৰীৰ কথা নহয়, চবৰে দায়িত্ব। লিড অকল তেওঁ লিড কৰে, তেওঁ বাহিৰৰ ল'ৰা। আমি অলপমান দূৰ হেৰি কৰিলোঁ নহয়, অলপ দূৰত থাকিলোঁ, ৰৈ যাব পাৰিলেও সেইটো নাই হ'ল, আমি একেবাৰে বেলেগ জেগাত পাই গ'লোঁ। নাই, অমৃত চৌধুৰীয়ে আমাক সেইখিনিয়ে জনাইছিল যে এইটো ডায়েৰিয়া প্ৰব্লেম আৰু পানীটো কমি গৈছিল। মেডিকেল চেঞ্চৰ কথা কিবা কৈছিল নেকি যে ইয়াতে নহ'ব, ইয়াতে চিকিৎসালয়টো ভাল নহয়, বেলেগ মেডিকেলত নিবা দিছে, সেইটোৰ সন্দৰ্ভত কিবা ক'ব নেকি আপুনি? এইটো সন্দৰ্ভততো মইতো এনেকুৱা এটা এক্সপাৰ্ট নহয়। সেইখিনি সময়ত সেই মুহূৰ্তত কি হৈছিল, সেইখিনি সময়ত আমাৰ 2জন ল'ৰাক আমি এপইণ্ট কৰিছিলোঁ বা ৰাখিছিলোঁ, এটেণ্ডেণ্ট হিচাপে আছিলে অমৃত চৌধুৰী আৰু সুবন বড়ো, এই 2জনেই আছিলে। আৰু তেওঁলোকে সেইবিলাক দেখভাল কৰি আছিলে। ৰাজু খেৰ কাটাৰী বুলি আছিলে, তেওঁলোকৰ লগতো আমি 2জন দি দিলোঁ এটেণ্ডেণ্ট। ৰাজু খেৰ কাটাৰী তেখেতৰ ঘৰৰ মানুহ যোৱাৰ পৰাহে বাছিল নেকি? এইটো অলপ নহয়, তাৰ আগতে সেইটো বহুত পিছত আহিছে, 3 দিন পিছত আহিছে তেওঁলোক, এইটো কালিৰ কথা মাত্ৰ। এটা কথা চৰ্চা হৈছে, যিহেতু দৰিদ্ৰ পৰিয়াল, তেখেতৰ ডেড বডিটো ঘৰলৈকে অনাত অসুবিধা আছে, ফাইনেন্সিয়েলি প্ৰব্লেম আছে। এই সময়ত আপোনালোককো খবৰ দিয়া হৈছিল, ডেড বডিটো আপোনালোকে আনিবলৈ কিয় হেৰি নকৰে? চাওক, আমি কোনো ছাৰ্ভিচ হোল্ডাৰ নহয়, কোনেও নহয়, এছ'চিয়েশ্যনৰ হয় আপোনাৰ এছ'চিয়েশ্যনৰ। সেই এছ'চিয়েশ্যন মইতো সেইকাৰণে আপোনালোকে ডেড বডিটো আনাৰ কাৰণে সুবিধা কৰিব লাগে। সেই সুবিধাখিনি আমি সেই অন্ধ্ৰপ্ৰদেশ বা কৰ্ণাটকৰ আমি যিখিনি আমাৰ ষ্টেট ৰিপ্ৰেজেণ্টেটিভ আছে বা ফেডাৰেশ্যনক আমি জনাই মেলি ইমিডিয়েট ফোন কৰাই যিখিনি সহায় কৰিব পাৰি ইমিডিয়েট। আমিতো আৰু এক্সট্ৰিম এনেকুৱা কিবা এটা হ'ব বুলি কোনেও ভবা নাই। যিটো খেৰ কাটাৰীৰ নিচিনা আমি বচাইছোঁ,
আমিতো বচাইছোঁ, এজনকতো বচাইছোঁ, কমচে কম 2জন এডমিটেড হৈছিলে। তেতিয়া সেই খেৰকেটাৰীক আমি বচাব পাৰোঁ, এওঁক আমি কিয় বচাব নোৱাৰা কথাটো নাহেই ইয়াতে। তেওঁ আমাৰ ল'ৰা, আমি জিকাইছোঁ, আমি গ'ল্ড মেডেল কৰাই দিছোঁ। সেইখিনি সময় আমি বুজি পাইছোঁ। যেহেতু তেখেতৰ মৃত্যু হ'ল, সেই সময়ত আপোনালোকক ডেড বডিটো আনাৰ কাৰণে ইনফৰ্ম কৰা হৈছিল? ইনফৰ্মটো কৰা হৈছিলে। মই এইটো হেৰিৰ লগত কথা পাতিছিলোঁ, আমাৰ পবিত্ৰ বসুমতাৰী। তাৰমানে পবিত্ৰ বসুমতাৰী আচলতে মইতো তেওঁক নাজানো, তেওঁ ফোন এটা আহিছিল সেইখিনি সময়ত, এইজন তেখেত আছে লগতে। গম পাই যে মৃত্যু হৈছে বুলি, আপোনালোকে কি এইটো? নাই মৃত্যু হোৱা নাই নহয়, তেতিয়ালৈকে মৃত্যু একো হোৱা নাই, খালি আছে। এইটো খেৰকেটাৰীৰ নিচিনা, যেনেকৈ ৰাজু খেৰকেটাৰী যেনেকৈ আছে তেওঁ তেনেকেই আছে। তেওঁ যদি এদিন আছে তেওঁ এদিন আছে, তেওঁ যদি দুদিন আছে তেওঁ দুদিন আছে। সেইটো তেওঁ যেতিয়া ফোনটো কৰিলে যে এনেকুৱা তেনেকুৱা হৈছে, অমিতেও ফোন কৰিলে, অমুকেও ফোন কৰিলে, তমুকেও ফোন কৰিলে, মই যেতিয়া কৈছোঁ ঠিক আছে তোমালোকে এইটো কৰা, নমাই দিলোঁ। তেওঁলোকক এটেণ্ডেণ্ট দুজনকৈ দিছোঁ। আমাৰতো সেইখিনি সময়ত পইচা পাতি কাৰো নাই, আমি কৰিলেও একো কৰোঁ, কাৰো তাত ATM নাই, কাৰোবাৰ একাউণ্ট নাই, একো নাথাকে সেইখিনি সময়ত। আমি হ'লোঁ স্পৰ্টছ পাৰ্চনছ। আপুনি এতিয়া মৃত্যু হোৱাটো গম পাইছেনে নাই? মৃত্যু হোৱাটো মোক হেৰিয়ে জনালে, ফাইনেলি অমৃত চৌধুৰীয়ে জনালে। কিমান ঘণ্টাৰ পিছত আপোনাক জনালে? নাই ইমিডিয়েট জনাইছিল। আপুনি এইটো কিয় একশ্যন ওলালে? এইটো একশ্যনটো সেইটোৱে আমিতো সেইপিনে কৈছোঁ যে আমি অন্ধ্ৰপ্ৰদেশৰ জনাইছোঁ যে কেনেকৈ ডেড বডিটো আমি ৰিলিজ কৰিব লাগে, ডিছচাৰ্জ ল'ব লাগিব। সেইটো পটককৈ নিদিয়ে, এইটো পুলিচ কেছ হৈ গৈছে বুলি মোক ফেডাৰেশ্যনৰ মানুহে কৈছে। এইটো সঞ্জীৱ ঝাংৰাই ক'লে যে এইটো পুলিচ কেছ হৈ গৈছে, এইটো মানে পুলিচ প্ৰটেকশ্যন ফ'ৰ্চ, হেৰি বুলি কয়, পুলিচ প্ৰটেকশ্যন ফ'ৰ্চ, য়েছ, ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ, RPF নিজেই তেওঁলোকে লৈ গৈছে। সেইটো এতিয়া অলৰেডি পুলিচ কেছ হৈ গৈছে। এইটো কোনো ধৰণৰ পষ্টমৰ্টেম নোহোৱালৈকে আমিতো ভবাই নাছিলোঁ। পষ্টমৰ্টেম কেনেকৈ নোহোৱাকৈ এনেকৈ হ'ব আমাক যে দিছে, সেইখিনি আমাৰ বিকজ অফ আৱাৰ ষ্টেট ৰিপ্ৰেজেণ্টেটিভ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকাটো বাৰু ৰাজু খেৰকেটাৰীটো ওলাই আহিল, কিন্তু বাকী